নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ কৃষকসকলৰ বাবে আহিছে এটা সুখবৰ লগতে মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণস্পগুৱে সবিশেষ খবৰ জানিবলৈ ভিডিঅটো লাইক আৰু এটা শ্বেয়াৰ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰ কেইটা আৰম্ভ কৰক প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণ আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা কৃষি বিভাগৰ হয় বন্ধু বান্ধৱীসকল এইবাৰ পিএম কিষাণৰ লাখ লাখ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা কৰিছে কৃষি বিভাগে 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কৰিব লাগিব আপোনালোকক কেইবাটাও বিশেষ কাম গায়ে গায়ে অনুষ্ঠিত হ'ব পিএম কিষাণ বিশেষ গাঁও সভা গাঁৱৰ সভাত থিতাতে কৰিব পাৰিব আপোনালোকে ই কেৱাইচি ডিবিটিৰ বাবে প্ৰয়োজনীয় কাম সম্পাদন কৰিব পাৰিব এই সভাত নিৰ্দিষ্ট বেংকৰ প্ৰতিনিধি উপস্থিত থাকিব এই গাঁও সভাত আইপিবিপিৰ একাউণ্ট খুলিব পাৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে গাঁও সভালৈ আহোঁতে লগত আনিব লাগিব আপোনালোকক নিজৰ আধাৰ কাৰ্ড পূৰ্বে ধন লাভ কৰা পাছবুক লগত নিব লাগিব হিতাধিকাৰীয়ে আৰু লগত নিব লাগিব আধাৰ সংলগ্ন মোবাইল ফোন আপোনাৰ কৃষিভূমিৰ যাৱতীয় নথিপত্ৰ লগত নিব লাগিব আপুনি প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব এই গাঁও সভা এইকেইটা কাম নকৰিলে 16 নম্বৰ কিস্তিৰ ধন লাভ কৰাত অসুবিধা হ'ব পাৰে আপোনাৰ 16 নম্বৰ কিস্তিৰ ধন পাবলৈ শীঘ্ৰেই কৰক এইকেইটা কাম লগতে আজিৰ পৰৱৰ্তী খবৰ মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে এতিয়াৰ পৰা মেট্ৰিক পৰীক্ষা নহয় বুলি ৰাজহুৱা ঘোষণা শিক্ষামন্ত্ৰী ৰণস্পগুৰ অষ্টম নৱম শ্ৰেণীৰ পৰীক্ষাৰ দৰে হ'ব দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিব সেবাই মেট্ৰিক হিচাপে নাথাকিব কোনো বিশেষ মৰ্যাদা 70% নম্বৰে দশম শ্ৰেণীৰ উত্তীৰ্ণ হলে নাপাব আপোনালোকে ল্যাপটপ হলনি হ'ব আনন্দৰাম বৰুৱা বঁটাৰ প্ৰদানৰ প্ৰক্ৰিয়া পঞ্চম অষ্টম দশম শ্ৰেণীৰ উত্তীৰ্ণ হলে লাভ কৰিব বিশেষ জলপানী মেট্ৰিক পৰীক্ষাক লৈ এইদৰে এবাৰ ডাঙৰ ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণস্পগুৱে লগতে আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ নতুন বছৰত পাৰ্টি কৰিব বিচৰাসকল সাৱধান সুৰা পান কৰি গাড়ী চলালে পৰিব বিপদত বিহুৰ সময়লৈ সুৰা পাই বিৰুদ্ধে আৰক্ষীয়ে চলাব অভিযান নতুন বৰ্ষলৈ মাত্ৰ কেইটামান দিন বাকী আছে প্ৰতি বছৰে সকলে নতুন পৰিকল্পনা উৎসাহেৰে নৱবৰ্ষক আদৰি কৰিবলৈ সাজু হয় আৰু এই উপলক্ষে পৰিয়াল তথা বন্ধু বান্ধৱৰ সৈতে বিভিন্ন আয়োজন কৰে এটা বৰ্ষক বিদায় দিয়া আৰু নতুন বছৰ এটাক আদৰি জনোৱাৰ বাবে বছৰটোৰ শেষৰ নিশা পাৰ্টিৰ আয়োজন কৰা দেখিবলৈ পোৱা যায় কিন্তু এইবাৰ 31 ডিসেম্বৰ আৰু 1 জানুৱাৰীত পাৰ্টি কৰিব বিচৰাসকল সাৱধান হ'ব লাগিব কাৰণ আজিৰে পৰা নিশা অসম চুকে কোণে আৰক্ষীৰ এণ্টাৰচেপ্টৰ বাহন